আসসালামু আলাইকুম মোৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ বন্ধুসকল, ফেচবুক নাইবা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে একেবাৰে সাৱধান হওক। এইকাৰণেই কৈছোঁ যে আমাৰ যিকোনো মুহূৰ্ততে মৃত্যু হ'ব পাৰে। যিহেতু আমি ফেচবুক নাইবা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, এনেকুৱা উদাহৰণ আমি বহুত দেখিছোঁ। তো ভাবি লওক আপোনাৰ এতিয়াই মৃত্যু হৈছে। ভাবি লওক আপোনাৰ এতিয়াই মৃত্যু হৈছে আৰু আপুনি ভাবকচোন আপোনাৰ একেবাৰে শেষৰ ফেচবুক পোষ্টটো কি আছিলে। এনেকুৱাতো নহয় যে আপুনি কিবা ইছলাম বিৰোধী পোষ্ট কৰিছিলে, নাইবা ভাবকচোন যে একেবাৰে শেষৰ ফেচবুকত কমেণ্টটো আপোনাৰ কি আছিলে। এনেকুৱাতো নহয় যে কোনোবা সুন্দৰী ছোৱালীয়ে ফেচবুকত ফটো এখন আপলোড কৰিছে আৰু আপুনি তাতে ধুনীয়া নাইচ সুন্দৰ বুলি কমেণ্ট কৰিছে। নাইবা আপোনাৰ একেবাৰে শেষৰ শ্বেয়াৰ কৰা ফেচবুক পোষ্টটো আপোনাৰ কি আছিলে। এনেকুৱাতো নহয় যে কোনোবা নাস্তিকে ইছলাম বিৰোধী কিবা পোষ্ট কৰিছে আৰু আপুনি সেয়া শ্বেয়াৰ কৰিছে আপোনাৰ ভাল লগা বাবে। নাইবা এবাৰ ভাবকচোন যে আপোনাৰ একেবাৰে গুগলত যে চাৰ্চ কৰিছে, একেবাৰে শেষৰ বাৰ আপুনি কি চাৰ্চ কৰিছে। এনেকুৱাতো নহয় যে আপুনি কিবা অশ্লীল চাৰ্চ কৰিছে আৰু অশ্লীল চাই আপুনি টোপনি মাৰি আছে। মোৰ বন্ধুসকল, আমি পাপৰ পৰা প্ৰতিটো মুহূৰ্ততে বাচি থাকিব লাগিব। এইকাৰণেই কৈছোঁ যে আল্লাহে আমাক জাহান্নামত পাপৰ কাৰণেই লৈ যাব, আমি পাপ কাম কৰাৰ কাৰণেই লৈ যাব। আৰু আমাক আল্লাহে দেখুৱাব আমি যদি অনুপৰিমাণো ভাল কাম কৰোঁ নাইবা অনুপৰিমাণে যদি আমি বেয়া কাম কৰোঁ, সেয়া আল্লাহে আমাক দেখুৱাব। আল্লাহে সূৰা জাল-জিলত 7 আৰু 8 নম্বৰ আয়াতত কৈ থৈছে। মোৰ বন্ধুসকল, ধৰি লওক আপুনি কিবা এটা গুনাহত লিপ্ত হৈ আছে, আপুনি কিবা এটা গুনাহৰ কামত লিপ্ত হৈ আছে আৰু সেই সময়তে আপোনাৰ মৃত্যু আহি গ'ল। ভাবকচোন আপোনাৰ লগত কেনেকুৱা হ'ব কবৰৰ আজাব। তো মই কৈছোঁ যে যিকোনো সময়তেই যিকোনো মুহূৰ্ততেই আপুনি গুনাহৰ পৰা আঁতৰি থাকিব লাগিব আৰু গুনাহ কৰাৰ সময়ত আপুনি ভাবিব লাগিব যে এতিয়া যদি মোৰ মৃত্যু হৈ যায়